নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আজি আপোনালোকলৈ আনিছোঁ এটি নতুন ৰেচিপি। যদি ৰেচিপিটো চাই ভাল লাগে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনটো বজাই দিব। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া মই মাংস 1 কেজি লৈ লৈছোঁ। তাৰপিছত মই কেঁচা জলকীয়া আৰু পিঁয়াজ মই কাটি থৈ দিছিলোঁ আৰু মই কেৰাহীটো গৰম হ'ব দি দিছোঁ। এয়া মোৰ কেৰাহীটো গৰম হোৱা হৈ গৈছে। এতিয়া মই তেলখিনি মই দি দিম। তেলখিনি মই দি দিছোঁ। এতিয়া মই তেলখিনি গৰম হ'ব দিম। কেৰাহীটো গৰম হোৱা হৈ গৈছে। এতিয়া মই পিঁয়াজ আৰু কেঁচা জলকীয়াখিনি মই দি দিছোঁ। এইখিনি ভালদৰে মই ভাজি লওঁ। ভালদৰে মই এইখিনি ভাজি লৈছোঁ ৰঙচুৱা হোৱালৈকে। এয়া মোৰ পেষ্ট কৰি থোৱা নহৰু মই দি দিছোঁ এচামুচ। মই আদা দি দিছোঁ আধা চামুচ। এইখিনি ভাজি ল'ম যাতে গোন্ধখিনি নোহোৱা হৈ যায়। মই নিমখ দি দিছোঁ সোৱাদ অনুসৰি। আৰু এয়া হৈছে জিৰা গুড়ি, ৰেড চিলি পাউডাৰ, হালধি গুড়ি অকণমান দিছোঁ। ভালদৰে ভাজি লওঁ। ভাজি হৈ গৈছে। কালাৰৰ কাৰণে মই ইয়াৰ কাশ্মীৰী ৰেড চিলি পাউডাৰ দি দিছোঁ এচামুচ। এইখিনি মই ভালদৰে ভাজি লওঁ। যাতে মছলাখিনি ভালদৰে মিক্সাৰ হৈ যায়। এয়া মই দিছোঁ মিট মছলা এচামুচ। আৰু মই মাংসখিনি দি দিছোঁ। আপোনালোকে গৰম মছলা দিব পাৰে, কিন্তু মই গৰম মছলা দিয়া নাই। মই গৰম মছলাটো সিমান ভাল নাপাওঁ, সেইকাৰণে মই গৰম মছলা দিয়া নাই। আপোনালোকে গৰম মছলা দি দিব পাৰে। আৰু ইয়াত সেই দিব পাৰে, জালুকৰ গুড়িও দিব পাৰে আপোনালোকৰ টেষ্টৰ কাৰণে। মই নিদিওঁ। ভালদৰে এইখিনি মই ভাজি ল'ম। মই ভালদৰে ভাজি লৈছোঁ। 5 মিনিটৰ কাৰণে মই ভালদৰে ভাজি ল'ম। এইখিনি মই ভালদৰে ভাজি ল'ম যাতে মাংসখিনি মছলাখিনিত লাগি ধৰে। ভালদৰে মই 5 মিনিট ভালদৰে লৰাই থাকিম আৰু ইয়াত 5 মিনিট লৰাই আছোঁ। হৈ গৈছে 5 মিনিট। এতিয়া ঢাকনিখন দি মই ল' ফ্লেমত দি থ'ম 20 মিনিটৰ কাৰণে। এয়া মোৰ 20 মিনিট হৈ গৈছে। দেখিছে আপোনালোকে মাংসৰ পৰা পানী ওলাই আহিছে। তাৰপিছত এই পানীখিনি মই হাই ফ্লেমত দি মই এয়া শুহিব দিম। আমাৰ মাংসখিনিৰ পানীখিনি নোহোৱা হ'ব ধৰিছে লাহে লাহেকৈ। দেখিছে আপোনালোকে মাংসৰ পৰা তেলখিনি আঁতৰি আহিছে। দেখিছে ধুনীয়া ৰঙচুৱা হৈ গৈছে, কালাৰটো ধুনীয়া হৈ গৈছে। ইয়াত মই 1 কাপ পানী দি দিম যাতে তেল আৰু মাংস আৰু মছলাখিনি ভালদৰে ধুনীয়াকৈ এটা টেষ্ট হয়। আৰু মই কেৰাহীত লাগি থকা মছলাখিনি মই ভালদৰে উলিয়াই দিম। আপোনালোকে দেখিছে ধুনীয়া ৰঙচুৱা হৈ গৈছে মাংসখিনি। মাংস আপোনালোকে যিমান টাইম ভাজিব পাৰে সিমানেই টেষ্টি হয়। আপোনালোকে এইটো ট্ৰাই কৰিব আৰু ট্ৰাই কৰি মোক কমেণ্ট বক্সত জনাব কেনেকুৱা লাগে। আৰু এয়া মোৰ পানীখিনি মোৰ শুহি গৈছে আৰু এইখিনি মই ভালদৰে নোহোৱা কৰিম পানীখিনি।
আৰু এয়া মোৰ 10 মিনিট লাৰি আছিল মই মিডিয়াম হৈ গৈছে ফ্লেমত দি মাংসখিনি আৰু 5 মিনিট মই ভালদৰে ভাজি লওঁ। এতিয়া মই গেছটো যাতে ধুনীয়াকৈ হৈ যায়। মোৰ হৈ গৈছে। এতিয়া মই গেছটো অফ কৰি দিম আৰু আপোনালোকে ট্ৰাই কৰিব এইটো ৰেচিপি, খুব খাই টেষ্টি লাগে আৰু মোক কমেণ্ট বক্সত জনাব। এয়া মোৰ হৈ গৈছে ফ্ৰাইড চিকেন ৰেচিপি, আপোনালোকে ট্ৰাই কৰিব আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব আৰু লগতে বেল আইকনটো বজাব নাপাহৰিব। ধন্যবাদ।